মোৰ চেনেললৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। আজি মই কঁঠালৰ মালপোৱা বনাব ওলাইছোঁ। তাৰ বাবে কঁঠালৰ গুটিকেইটা গুচাই কঁঠালকেই ফুটা লৈ লৈছোঁ বাতি এটা। এতিয়া ইয়াতে অকণমান মই আটা গুড়ি দিছোঁ। যেহেতু মালপোৱা বনাম আটা গুড়ি লাগিবই, ইয়াতে অকণমান চেনি দিলোঁ। এতিয়া এইখিনি সুন্দৰকৈ মই সানি বেটাৰটো বনাই ল'ম আগে। ইতিমধ্যে বেটাৰটো এচাক সুন্দৰকৈ প্ৰস্তুত হৈ গৈছে। মালপোৱা বনোৱা জোখাৰে এচাক সুন্দৰকৈ হৈ গৈছে। আপোনালোক যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰ আহিছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব মি এইটো যে টেষ্টি কিটচেন। এতিয়া গেছটো জ্বলালোঁ, টাৱা এখন পাতি দিলোঁ আৰু অলপ সৰিয়হৰ তেল দিছোঁ মই। আপোনালোকে যিকোনো তেলেই দিব পাৰে। এতিয়া এয়া মালপোৱাকেইটা নিজৰ ইচ্ছা ৰুচি অনুসাৰে দিব পাৰে। মই এইটো জোখতেই দিছোঁ এচাক। ইতিমধ্যে মালপোৱাকেইটা লুটিয়াপৰ হৈ গৈছে। বৰ সোনকালেই হয়, এটা অতি সহজ ৰেচিপি, বনাবলৈও সহজ, খাবলৈও অতি সুস্বাদু হয়। ইতিমধ্যে এচাক লুটিয়াই দিবৰ হৈ গ'ল আৰু ইতিমধ্যে এয়া কেইবাটাও মালপোৱা ওলালে এচাক। এটা অতি সুন্দৰ ৰেচিপি এয়া। ইতিমধ্যে সুন্দৰকৈ হৈ গৈছে। গতিকে এই সুন্দৰ ৰেচিপিটো আপোনালোকে সুন্দৰকৈ বনাই খাব। আৰু এটা নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ আৰু ভিডিঅ'টো পঢ়িলাৰ পৰা শেষলৈকে চোৱাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ।